হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ বেলেগৰ মোবাইলত কল কৰিলে আপোনাৰ নম্বৰখন শ্ব' নহ'ব। আপোনালোকে এইটো কেনেকৈ কৰিব পাৰিব, ইয়াৰ বাবে এটা এপ ডাউনলোড কৰি ল'ব। এই এপটো মই ডাউনলোড কৰাৰ পিছত দেখুৱাই আছোঁ। এই এপটোৰ কাম কি সেইটো আকৌ দেখুৱাই আছোঁ। এনেকুৱা অপশ্যন আহিলে ইয়াতে টিক মাৰ্ক দি দিব। দিয়াৰ পিছত অ'কে ক্লিক কৰি দিব। ইয়াৰ পিছত ইয়াৰ অ'কে ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আকৌ অ'কে ক্লিক কৰি দিব। আৰু এটা কথা, আপোনালোকৰ নেটখন অন কৰি ল'ব লাগিব, তাৰপিছতে কল কৰিব পাৰিব। আপোনালোকে এনেকুৱা অপশ্যন আহিলে এলাউ কৰি দিব। 5বাৰ এলাউ কৰাৰ পিছত ইয়াত আপোনালোকে নম্বৰখন টাইপ কৰি দিব। মই নম্বৰ এটা লৈছোঁ। নম্বৰখন টাইপ কৰাৰ লগে লগে আপোনালোকে কলত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ নেটখন চালু ৰাখিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা এড শ্ব' কৰিব। আপোনালোকে চিম্পলি বেক কৰি দিব। দিয়াৰ লগে লগে কলত ক্লিক কৰিব। কৰাৰ লগে লগে দেখিবলৈ পাইছে কল হৈ গৈছে। এইটো আপোনাৰ নম্বৰত যিটো নম্বৰত কল যাব তাত এনেকুৱা শ্ব' নহ'ব, হাইড হৈ যাব। আপোনালোকে কল কৰি হাইডটোত কল কৰি সেই গমেই নাপাব। আপোনালোকে এই এপটো কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ বাবে প্লে ষ্টৰত আহিব। অহাৰ পিছত ইণ্ডি কল লিখি চাৰ্জ দিব। দিয়াৰ পিছত এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। আজি ইমানলৈকে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' পাবলৈ